হাই আজি আপোনালোকৰ মাজলৈ লৈ আহিছো মোৰ নাইট স্কিন কেয়াৰ ৰুটিন যদি আপোনালোকে এই নাইট স্কিন কেয়াৰ ৰুটিনটো ফলো কৰে আপোনালোকে পাৰ্লাৰ গৈ আৰু পইচা খৰচ নকৰিলেও হ'ব ইমানে বেছি এফেক্টিভ ৰিজাল্ট আপোনালোকে এই স্কিন কেয়াৰ ৰুটিনটোত পাব আপোনালোকে যেতিয়া ব্যৱহাৰ কৰিব নিজে গম পাব সপ্তাহত মাত্ৰ দুদিন এই স্কিন কেয়াৰ ৰুটিনটো ফলো কৰক প্ৰথমটো ষ্টেপত মাসাজ থাকিব আৰু সেকেন্ডটো ষ্টেপত এটা স্কিন হোৱাইটনিং ফেস পেক আৰু ৰিজাল্ট দেখিছেনে কিমান ধুনিয়া এটা ৰিজাল্ট আৰু ইয়াৰ লগতে মই নাইট স্কিন কেয়াৰত কি প্ৰডাক্ট ব্যৱহাৰ কৰো হেয়া আপোনালোকক আজি দেখুৱাম বহুতে কমেন্ট কৰি আছিল হেতু কাৰণে আজি ভিডিওটো আপোনালোকৰ মাজলৈ লৈ আহিলো আৰু এই স্কিন কেয়াৰটো যদি আপোনালোকে ফলো কৰে আপোনালোকৰ স্কিনত পিগমেন্টেশন ডাৰ্ক স্পট দূৰ হ'ব তাৰ লগতে আপোনালোকৰ স্কিনখন বগা উজ্জ্বল হ'ব আপোনালোকৰ স্কিনৰ পৰা বয়সৰ ছাপ দূৰ হ'ব আৰু যদি আপোনালোকৰ স্কিনখন ড্যামেজ হৈ গৈছে হেয়াও ভাল হ'ব যদি আপোনালোকৰ স্কিনত বহুত বেছি পিম্পলছ হৈ গৈছে পিম্পলছৰ পৰা দাগ হৈ গৈছে হেয়াও লাহে লাহে দূৰ হ'ব প্ৰথমটো ষ্টেপত থাকিব এটা ফেচিয়েল মাসাজ এবাৰ আপোনালোকে ট্ৰাই কৰি চাব ৰিজাল্ট দেখি নিজে আচৰিত হ'ব মাত্ৰ সপ্তাহত দুবাৰ ব্যৱহাৰ কৰিলেই হ'ল তাৰ কাৰণে আমাক লাগিব এয়া গাখীৰৰ সৰ আৰু গাখীৰৰ সৰ সকলোৰে ঘৰত থাকে গাখীৰৰ সৰখিনি ভালদৰে মই প্ৰথমতে মিক্স কৰি লৈছো যাতে অকমান ক্ৰীম টাইপ হৈ আহে কাৰণ আমি ফেচিয়েল ক্ৰীম বনাই আছো আৰু এয়া দেখিছেনে কিমান ধুনিয়াকৈ এইখিনি অলপ ক্ৰীম টাইপ হৈ আহিলে ইয়াৰ পিছত আমি ইয়াত ব্যৱহাৰ কৰিম নেমু আৰু গাখীৰৰ সৰ আৰু নেমুৱে আমাৰ স্কিনখন বগা উজ্জ্বল কৰাৰ লগতে আমাৰ স্কিনৰ ডাৰ্ক স্পট দূৰ কৰে পিগমেন্টেশন দূৰ কৰে যিমান পুৰণি ডাৰ্ক স্পট নহক লাগিলে হে আপোনালোকৰ লাহে লাহে দূৰ হ'ব বয়সৰ ছাপ দূৰ হ'ব আপোনালোকৰ স্কিনখন গ্লো কৰিব জিলিকি উঠিব আপোনালোকৰ স্কিনখন যিসকলৰ বয়স 25 প্লাস আপোনালোকে এই ৰেমেডিটো ব্যৱহাৰ কৰিবলৈ ষ্টাৰ্ট কৰি দিয়ক সপ্তাহত মাত্ৰ দুবাৰ কৰিলেই হ'ল আৰু আপোনালোকে ৰিজাল্ট নিজে দেখা পাব আপোনালোকৰ স্কিনখন ইমানেই ধুনিয়াকৈ জিলিকিব তাৰ লগতে আপোনালোকৰ স্কিনখন বগা উজ্জ্বলো হ'ব আৰু বহুত ধুনিয়া এটা জিলিকনিও আহিব তাৰ লগতে আপোনালোকৰ স্কিনখন হাইড্ৰেট হৈ থাকিব কেতিয়াও আপোনালোকৰ স্কিনখন ড্ৰাই নহয় আপোনালোকে এবাৰ ব্যৱহাৰ কৰি চাওক গোটেই সপ্তাহটো আপোনালোকৰ স্কিনখন অইলি টাইপ হৈ থাকিব আৰু এয়া দেখিছেনে ধুনিয়াকৈ মই গোটেই মুখখনতে লগাই লম তাৰ পিছত মাসাজ কৰিম মাসাজ কৰা ষ্টেপখিনি আপোনালোকে ভালদৰে চাই ল'ব আপোনালোকে তেনেদৰে ফলো কৰিব আপোনালোকৰ স্কিনৰ বয়সৰ ছাপ দূৰ হ'ব তাৰ লগতে স্কিনৰ সকলো সমস্যা লাহে লাহে দূৰ হ'ব যিমান পুৰণি ডাৰ্ক স্পট নহক লাগিলে এই ষ্টেপটোত আপোনালোকৰ ভাল হ'বই মাত্ৰ কেইবাৰমান ব্যৱহাৰ কৰি চাওক আপোনালোকে কাৰণ গাখীৰৰ সৰ আৰু নেমুত স্কিন হোৱাইটনিং এফেক্ট বহুত বেছি থাকে আৰু এনেদৰে মাসাজ কৰিব গোটেই মুখখনতে আপোনালোকে 10 মিনিট মান কৰিব মই অলপ আপোনালোকক দেখুৱাইছো নহলে ভিডিওটো বহুত বেছি লং হৈ যাব আৰু যিসকলে আজি নতুনকৈ মোৰ ভিডিও চাই আছে আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লব মই ডেইলি আপোনালোকৰ মাজলৈ স্কিন কেয়াৰ হেয়াৰ কেয়াৰ ভিডিও আনি থাকো আৰু মোৰ ভিডিওবোৰ চাই কেনেকুৱা পায় হেয়া কমেন্ট কৰি জনাব আৰু আজি ভিডিওটো কেনেকুৱা পাইছে হেয়াও জনাব ইয়া দেখিছেনে মই যেনেদৰে মাসাজ কৰিছো আপোনালোকে তেনেদৰে মাসাজ কৰি যাব যি দুটা হোম ৰেমেডি মই আপোনালোকৰ মাজত আজি শেয়াৰ কৰিছো সেই দুটা আপোনালোকে সপ্তাহত দুবাৰ ট্ৰাই কৰিব আৰু স্কিন কেয়াৰ ডেইলি ফলো কৰিব মাত্ৰ দুটা ষ্টেপতে মই স্কিন কেয়াৰ কৰিছো দুটা প্ৰডাক্টে ব্যৱহাৰ কৰিছো বহুত বেছি প্ৰডাক্ট ব্যৱহাৰ কৰিলেহে স্কিনখন ভাল হ'ব যে হেয়া নহয় ভাল প্ৰডাক্ট যদি আপোনালোকে এটাই ব্যৱহাৰ কৰে তাতো আপোনালোকে ভাল ৰিজাল্ট পাব আৰু এই ফেচিয়েল মাসাজটোত মই যিখিনি ষ্টেপ কৰিছো আপোনালোকে ভালদৰে মন দিব আৰু যদি পাহৰি যায় আপোনালোকে ভিডিওটো শেয়াৰ কৰি থব আকৌ চাই ল'ব ভালদৰে আৰু ইয়া দেখিছেনে এনেদৰে গোটেই মুখখন ভালদৰে মাসাজ কৰি ল'ব সপ্তাহত যদি আপোনালোকে এনেদৰে ফেচিয়েল মাসাজ কৰে আপোনালোকৰ স্কিনখন টাইট হ'ব বয়সৰ ছাপ দূৰ হ'ব ডাৰ্ক স্পট দূৰ হ'ব আপোনালোকৰ ফেস শেপটো ধুনিয়া হ'ব দেখিছেনে এনেদৰে ভালদৰে কৰি ল'ব আৰু ইয়া দেখিছেনে কিমান ধুনিয়া গ্লো কৰিছে স্কিনখন আৰু বহুত ধুনিয়াকৈ অইল ওলাই আহিছে গাখীৰৰ সৰৰ পৰা দেখিছে নহয় আপোনালোকে আৰু ইয়াৰ ৰিজাল্ট আপোনালোকে যেতিয়া ব্যৱহাৰ কৰিব নিজে দেখা পাব আৰু ইয়া ভালদৰে মই মুখখন মুছি লৈছো আপোনালোকে ভালদৰে মুখখন পানীৰে ধুই ল'ব ইয়াৰ পিছৰটো ষ্টেপ আমি এতিয়া ফলো কৰিম যেটো ষ্টেপত থাকিব এটা স্কিন হোৱাইটনিং ফেস পেক তাৰ কাৰণে আমাক লাগিব এয়া চাউল আৰু ডাইলৰ গুৰি মই এয়া চাউল আৰু ডাইলৰ গুৰি হৰকে কৰি ৰাখিছো যেতিয়া ব্যৱহাৰ কৰো অলপকৈ ব্যৱহাৰ কৰি থাকো আপোনালোকে যদি গুৰি কৰিব নিবিচাৰে আপোনালোকে এটা কাম কৰিব চাউল আৰু ডাইল অলপ সময় তিয়াই ৰাখিব আৰু পেষ্ট বনাই ল'ব ইয়াৰ পিছত মই ব্যৱহাৰ কৰিম ইয়াত মুলতানী মিট্টি আৰু এই মুলতানী মিট্টিটো ইমানে বেছি এফেক্টিভ হয় মই বহুত ধুনিয়া ৰিজাল্ট পাইছো যদি আপোনালোকে অৰ্ডাৰ কৰিব বিচাৰে মই লিংক দি দিম ডেসক্ৰিপচনত আপোনালোকে অৰ্ডাৰ কৰি ল'ব আৰু এয়া দেখিছেনে মই এতিয়া 2 চামুচ মুলতানী মিট্টি ব্যৱহাৰ কৰিছো আৰু হসাকৈ বহুত বেছি এফেক্টিভ পাইছো মানে ভাল হয় ৰিজাল্ট ভাল পাইছো আৰু এতিয়া মই ইয়াত ব্যৱহাৰ কৰিম নেমু এডখৰ লৈ লৈছো আৰু তাৰ ৰসখিনি ভালদৰে উলিয়াই লৈছো আৰু এই পেকটোৱে আপোনালোকৰ স্কিন হোৱাইটনিং ব্ৰাইটনিংত বহুত বেছি হেল্প কৰিব আপোনালোকৰ ডাৰ্ক স্পট দূৰ কৰিব পিগমেন্টেশন দূৰ কৰিব আপোনালোকৰ স্কিনখন বগা উজ্জ্বল কৰিব
ফেচিয়েল মাসাজ আৰু এই ফেস পেকটো আপোনালোকে মাত্ৰ দুবাৰ ব্যৱহাৰ কৰিলেই হ'ল সপ্তাহত আৰু এয়া এতিয়া মই ইয়াত ব্যৱহাৰ কৰিম মৌজুল 2 চামুচ লৈছো মৌজুল ভিডিওটো একেবাৰে শেষৰলৈকে চাই থাকিব মই নাইটত কি প্ৰডাক্ট ব্যৱহাৰ কৰো হেয়াও দেখুৱাম আপোনালোকক এই দুটা ষ্টেপ মই সপ্তাহত দুবাৰ ফলো কৰো তাৰ পিছত মই স্কিন কেয়াৰ ডেইলি ফলো কৰো নাইট স্কিন কেয়াৰ আৰু ইয়াত মই এতিয়া গোলাপ জল ব্যৱহাৰ কৰিছো যদি আপোনালোকে চাউলৰ দাইলখিনি তিয়াই পেষ্ট বনাই ব্যৱহাৰ কৰে তেতিয়া গোলাপ জল নিদিলেও হ'ব মৌজুল নেমুৰ ৰস আৰু মুলতানি মিটি দি দিলেও হ'ব মই ইয়াত চাউলৰ দাইলৰ শুকান গুৰি ব্যৱহাৰ কৰিছো হেতু কাৰণে অলপ গোলাপ জল দি লৈছো আৰু এইখিনিত মই এতিয়া অলপ গোলাপ জল ব্যৱহাৰ কৰি স্মুথ পেষ্ট এটা বনাই লম তাৰ পিছত আমাৰ স্কিন হোৱাইটনিং এই ফেস পেকটো ৰেডি হৈ যাব এয়া দেখিছেনে স্মুথ পেষ্ট এটা ৰেডি হৈ গল প্ৰথমতে আপোনালোকে ফেচিয়েল মাসাজটো কৰি লব তাৰ পিছত এই ফেস পেকটো ব্যৱহাৰ কৰিব মুখখন মোৰ ক্লিন হৈয়ে আছে আৰু এতিয়া মই ফেস পেকটো ব্যৱহাৰ কৰিম প্ৰথমতে কিন্তু আপোনালোকে ফেচিয়েল মাসাজটো কৰাৰ আগত ভালদৰে ফেস ওয়াশ কৰি লব তাৰ পিছতহে ফেচিয়েল মাসাজটো কৰিব আৰু এয়া দেখিছেনে এতিয়া ফেস পেকটো লগাই লৈছো ভালদৰে গোটেই মুখখনতে আৰু সদায় ৰাতি হোৱাৰ আগতে এই দুটা ষ্টেপ আপোনালোকে ফলো কৰিব মানে সপ্তাহত দুবাৰ আৰু এয়া গোটেই মুখখনতে ভালদৰে লগাই ললো আৰু বহুত ধুনীয়া এটা ৰিজাল্ট পোৱা যায় এই ফেস পেকটোত উঠৰ ওচৰৰ কলা দাগ চকুৰ তলৰ কলা দাগ হেসমূহো লাহে লাহে দূৰ হ'ব আপোনালোকৰ যদি আপোনালোকৰ স্কিনত বহুত বেছি সৰু সৰু কলা তিল হ'ব ধৰিছে হেয়াও ভাল হ'ব লাহে লাহে আপোনালোকে মাত্ৰ এই দুটা ষ্টেপ ফলো কৰিব আৰু নাইট স্কিন কেয়াৰ ৰুটিন ফলো কৰিব আৰু মৰ্নিং ডেইলি সানস্ক্ৰীন লগাব এয়া দেখিছেনে মুখখন ধুই ললো দুটা ষ্টেপতে মোৰ মুখখন কিমান ধুনীয়া বগা উজ্জ্বল হোৱাৰ লগতে কিমান ক্লিন লাগিছে কিমান ক্লিয়াৰ লাগিছে নহয়নে আৰু ইয়াৰ পিছত মই ব্যৱহাৰ কৰিম মোৰ ফেভাৰিট টোনাৰ আৰু এই টোনাৰটো যিসকলে মোৰ ভিডিও আগৰ পৰা চাই আছে তেওঁলোকে জানে মই বহুত দিনৰ পৰা ব্যৱহাৰ কৰি আছো বহুত বেছি এফেক্টিভ হয় বহুত বেছি স্কিনখন গ্লো কৰে দেখিছেনে আপোনালোকে কিমান বেছি গ্লো কৰিছে তাৰ লগতে স্কিনখন হাইড্ৰেটো হৈ আছে আৰু ইয়াৰ পিছত মই ব্যৱহাৰ কৰিম এটা নাইট ক্ৰীম আৰু এই নাইট ক্ৰীমটো হৈছে একুৱালজিকাৰ যদি আপোনালোকৰ স্কিনত পিগমেন্টেশন হৈ গৈছে ডাৰ্ক স্পট হৈ গৈছে বগা উজ্জ্বল নেদেখি যদি আপোনালোকৰ স্কিনখন আপোনালোকে এই নাইট ক্ৰীমটো ব্যৱহাৰ কৰিব পাৰে মই ডেসক্ৰিপচনত লিংক দি দিম ইয়াৰ আপোনালোকে অৰ্ডাৰ কৰি লব ভাল এটা অফাৰতে পাব যদি আপোনালোকে মোৰ লিংক ক্লিক কৰি অৰ্ডাৰ কৰে এয়া দেখিছেনে ক্ৰীমটো শেষেই হ'ল বহুত দিনৰ পৰা মই ব্যৱহাৰ কৰি আছো আৰু বহুত ধুনীয়া এটা ৰিজাল্ট পাইছো স্কিনখন বহুত ধুনীয়া গ্লো কৰে আৰু বহুত বেছি এফেক্টিভ হয় ডাৰ্ক স্পটও দূৰ কৰে নাইট ক্ৰীমটো আমি ব্যৱহাৰ কৰিবই লাগে নাইট ক্ৰীমে যেটো এফেক্ট আমাৰ স্কিনত দিয়ে হেয়া ডে ক্ৰীমৰ পৰা আপোনালোকে নাপায় আপোনালোকে যদি বিচাৰে এই ক্ৰীমটো অৰ্ডাৰ কৰি চাব পাৰে ভাল হয় যদি আপোনালোকৰ স্কিনত গ্লো নাই তেন্তে আপোনালোকে ব্যৱহাৰ কৰি চাব এবাৰ আৰু এয়া দেখিছেনে গোটেই মুখখনতে মই ভালদৰে হানি ললো কিমান সোনকালে মোৰ স্কিনত মিলি গল ক্ৰীমখিনি দেখিছেনে আপোনালোকে আৰু জেল বেস হয় আৰু গৰমৰ দিনত জেল বেস ক্ৰীমহে আমি ব্যৱহাৰ কৰিব লাগে মই যিখিনি বস্তু ইয়াত ব্যৱহাৰ কৰিছো গোটেইখিনিৰে লিংক ডেসক্ৰিপচনত দি দিম বা ভিডিওটো প্ৰথম ষ্টাৰ্ট হওঁতে ওপৰতে ওলাই থাকিব আপোনালোকে তাত ক্লিক কৰিও অৰ্ডাৰ কৰিব পাৰিব আৰু আশা কৰো আজি ভিডিওটো চাই সকলোৱে ভাল পালে যিসকলে আজি নতুনকৈ চাই আছে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু আজি ভিডিওটো ইমানতে ৰাখিছো আকৌ লগ পাম এটা নতুন ভিডিওত বাই